নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ফিজিক্সৰ এইটো পাৰ্টলৈ আৰু ইয়াৰ আগত আমি কেইবাটাও পাৰ্ট আলোচনা কৰিলো আৰু আজি ফিজিক্সৰ আমি বিশেষকৈ ইলেক্ট্ৰিচিটিৰ বহুকেইটা ইম্পৰ্টেণ্ট আমি ইলেক্ট্ৰিচিটি ইউনিটখিনিক লৈ তাৰ ফৰ্মুলাখিনিক লৈ আজি এই পাৰ্টটোত লৈ আহিছো লগতে ইয়াত 20টা MCQ মই ইনক্লুড কৰিছো গতিকে আজি ক্লাছটো তোমালোকে সকলোৱে চাবা প্ৰথমৰ পৰা ঠিক আছে চ' আজি এইটো ফিজিক্সৰ এটা পাৰ্ট হ'ব হ'ল ফিজিক্সৰ পাৰ্ট হয় এইটো সম্পূৰ্ণ ফিজিক্স আৰু ফিজিক্সৰ আগত কেইবাটাও পাৰ্ট গৈছো আৰু আমি আৰু কিছুমান পাৰ্ট তোমালোকৰ বাবে লৈ আহিম সেইটো লাইভেই হওক বা ৰেকৰ্ডেই হওক অ'কে চ' আজি এই পাৰ্টটোত আমি ইলেক্ট্ৰিচিটি ঠিক আছে ইলেক্ট্ৰিচিটি যিখিনি ফৰ্মুলা যিখিনি ইউনিট হ'ল তাৰ যিখিনি চিহ্ন থাকিব হয়নে নহয় এই গোটেই বস্তুখিনি তাৰ লগে লগে সেই গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰি 20টা MCQ আজিৰ এই ছেশ্যনটোত পাবা তোমালোকে গতিকে ক্লাছটো ধুনীয়াকৈ লৈ থাকিবা ভালকৈ চাই থাকিবা মই একদম পুৰা পুংখানুপুংখভাৱে বুজাই যাম ঠিক আছে এতিয়া প্ৰথমতে আমি তাৰ যিখিনি ৰাশি সেই ৰাশিখিনি এবাৰ আমি নটিচ কৰিম যদি তুমি ভালকৈ চোৱা ইয়াত বেছিক ফিজিকেল কোৱান্টিটিৰ কথা কোৱা হৈছে বেছিক ফিজিকেল কোৱান্টিটি অৰ্থাৎ আমি যিবিলাক বস্তু অৰ্থাৎ আমি জুখিবৰ বাবে ব্যৱহাৰ কৰো তাৰ আমি মান উলিয়াও ঠিক আছে সেই তাৰ প্ৰত্যেকটোৰে ইংৰাজী টাৰ্ম অসমীয়া তাৰ লগে লগে তাৰ চিম্বলটো আৰু তাৰ একক আৰু এককৰ চিম্বলটো গোটেইখিনি বস্তু আমি আজি ইয়াত চাই যাম ষ্টাৰ্টিঙৰ পৰা দৈৰ্ঘ্যক লেন্থ বুলি কোৱা হয় দৈৰ্ঘ্যৰ একক মিটাৰ সকলোৱে জনা আৰু তাক স্মল এম আখৰে বুজোৱা হয় গতিকে দৈৰ্ঘ্যক স্মল এল আখৰে বুজোৱা হয় এইটো মনত ৰাখিবা বিশেষকৈ তুমি এটা কথা জানিব লাগিব স্মল এল বুলিহে পৰীক্ষাত আহিব তোমাক যেতিয়া পৰীক্ষাত এল বুলি কৈ দিব তুমি নটিচ কৰিব পাৰিব লাগিব যে সেইটো কাৰ কথা কোৱা হৈছে দৈৰ্ঘ্যৰ কথা কোৱা হৈছে ঠিক আছে এল মানে লেন্থ তুমি সেইটো মেজাৰ কৰিব পাৰিব লাগিব আৰু দৈৰ্ঘ্যৰ একক মিটাৰ ঠিক আছে মাছ হল এম আখৰে বুজায় ভৰৰ একক কি কিলোগ্ৰাম সময়ৰ একক কি ছেকেণ্ড উষ্ণতা টেম্পাৰেচাৰ তাৰ একক হ'ল কেলভিন গতিকে আমি সদ্যহতে সচৰাচৰতে আমি কোনখিনি বস্তু জানো দৈৰ্ঘ্য ভৰ সময় এইবিলাক বস্তু আমি জানো কিন্তু যেতিয়া উষ্ণতাৰ কথা আহি পৰিলে টেম্পাৰেচাৰ টি আখৰে বুজোৱা হয় আৰু উষ্ণতাৰ একক কেলভিন এই কথাটো কিন্তু মনত ৰাখিবা ঠিক আছে উষ্ণতাৰ একক কি কেলভিন এইবিলাক MCQ হ'ব পাৰে এইখিনি MCQ হ'ব পাৰে যে উষ্ণতাৰ একক তলৰ কোনটো অপচন ABCD তেনেকে থাকিব বৈদ্যুতিক ধাৰা বা বৈদ্যুতিক প্ৰবাহ এইটো ইম্পৰ্টেণ্ট বস্তু বৈদ্যুতিক প্ৰবাহ এডাল তাঁৰৰ মাজেৰে এডাল পৰিবাহীৰ মাজেৰে যে বৈদ্যুতিক আধানবোৰ যে চালিত হৈছে এঠাইৰ পৰা এঠাইলৈ যে গৈ আছে এইটোৱে হ'ল বিদ্যুৎ প্ৰবাহ হ'ল আৰু এই বিদ্যুৎ প্ৰবাহক কেপিটেল I আখৰে বুজোৱা হয় ঠিক আছে প্ৰবাহক ইংৰাজীত কোৱা হয় কাৰেণ্ট ঠিক আছে কাৰেণ্ট ভালকৈ চোৱা কাৰেণ্ট বুলি কোৱা হয় এতিয়া এটা কথা চোৱা ইয়াত প্ৰত্যেকটো বস্তুৰে প্ৰথমৰ আখৰটোৱে তোমাক বুজাই আছিলে সময় বুলি কোৱাৰ লগে লগে টি এ বুজাইছিলে হল মাছ বুলি ক'লে এম এ বুজাইছিলে লেন্থক এল এ বুজাইছিলে টেম্পাৰেচাৰক টি এ বুজাইছিলে কিন্তু যেতিয়া কাৰেণ্ট বুলি কৈ দিলে ইয়াক কিন্তু চিৰে নাই বুজোৱা সেইটো ভালকৈ চাবা কাৰেণ্ট বুলি কৈ দিয়াৰ লগে লগে তাক কেপিটেল I ৰে বুজাইছে ঠিক আছে আৰু বৈদ্যুতিক প্ৰবাহৰ একক কি এম্পেয়াৰ ঠিক আছে এম্পেয়াৰ আৰ্দ্ৰে এম্পেয়াৰ নামৰ এজন সাইন্টিষ্টৰ নামেৰে বৈদ্যুতিক প্ৰবাহৰ এককটোৰ নাম বৰ্ণনা কৰা হ'ল আৰু সেই বৈদ্যুতিক প্ৰবাহৰ এককটোৱে হ'ল এম্পেয়াৰ তাক এ আখৰে বুজোৱা হয় ভালকৈ নটিচ কৰিবা গতিকে এই বস্তুবিলাক কিন্তু জনাটো বহুত প্ৰয়োজনীয় এইবিলাক সোধে পৰীক্ষাত ঠিক আছে তাৰ লগে লগে আহিলে কি পদাৰ্থৰ পৰিমাণ এমাউণ্ট অফ সাবষ্টেন্স পদাৰ্থৰ পৰিমাণ কিহেৰে বুজোৱা কোনোবা এটা পদাৰ্থৰ পৰিমাণ ঠিক আছে তাক স্মল এন আখৰে বুজোৱা হয় নাম্বাৰছ অফ সাবষ্টেন্সেছ ঠিক আছে আৰু পদাৰ্থৰ পৰিমাণৰ যিটো একক তাক কি মলেৰে বুজোৱা হয় আৰু তাক MOL এৰে ৰিপ্ৰেজেন্ট কৰা হয় ঠিক আছে এটা সংখ্যা তাৰমানে পদাৰ্থ কিমান পৰিমাণৰ পদাৰ্থ আছে ওকে হল এইটো আলোক তীব্ৰতা বা দীপন তীব্ৰতা বুলি কোৱা হয় আলোক তীব্ৰতা বা দীপন তীব্ৰতা বুলি কোৱা হয় গতিকে দীপন তীব্ৰতা বা আলোক তীব্ৰতাৰ একক হ'ল কেণ্ডেলা এইটো মনত ৰাখিবা লুমিনাছ ইন্টেন্সিটি তাৰ একক কি কেণ্ডেলা ঠিক আছে গতিকে ইয়াত তুমি মনত ৰাখিবলগীয়া বস্তুখিনি ভালকৈ চাবা বিশেষকৈ এককখিনি আৰু তাৰ নামখিনি হল মেইনলি আমি এইকেইটা সচৰাচৰতে আমি জানো লেন্থ মাছ টাইম টেম্পাৰেচাৰ এইবিলাকতো আমি জানো টেম্পাৰেচাৰৰ এককটো কিন্তু ইম্পৰ্টেণ্ট ভালকৈ চাবা বৈদ্যুতিক প্ৰবাহৰ একক যে এম্পেয়াৰ ঠিক আছে তাৰ I আখৰে বুজোৱা হয় এই কথাখিনি কিন্তু ভালকৈ নটিচ কৰিবা ঠিক আছে ওকে ইয়াৰ পাছত আমি এই গোটেইখিনিকে লৈ MCQ আমি ইয়াত আছে গতিকে ইয়াৰ পাছত বহুত কেইটা ইম্পৰ্টেণ্ট বস্তু আছে ফৰ্মুলাখিনিলে আমি যাবলৈ আছে সেইখিনি চাম এতিয়া আকৌ চোৱা নেক্সট কি আহিলে ভেলোচিটিক ভি আখৰে বুজোৱা হয় স্মল ভি ঠিক আছে তাৰ একক বেগৰ একক কি মিটাৰ পাৰ ছেকেণ্ড ইয়াক কোৱা হয় মিটাৰ পাৰ ছেকেণ্ড
আৰু ইয়াক কোৱা হয় মিটাৰ ছেকেণ্ড ইনভাৰ্স দুয়োটা একেটা বস্তুৱে ঠিক আছে দুয়োটা একেটা বস্তুৱে বেলেগ বেলেগ নহয় তোমাক পৰীক্ষাত যদি এইটো থাকে এইটো শুদ্ধ লিখিবা যদি পৰীক্ষাত এইটো থাকে এইটো শুদ্ধ লিখিবা মাত্ৰ ভালকৈ মনত ৰাখিবা s to the power -1 আছে চোৱা s to the power -1 আছে এটাত s to the power -2 আছে যেতিয়া s to the power -1 আছে ঠিক আছে আমি এইটো বহুত বেছি এক্সপ্লেইন নকৰো এতিয়া কিন্তু তুমি এইটো মনত ৰাখিবা যেতিয়া ভেলোচিটি বা বেগৰ কথা কোৱা হয় তেতিয়া মিটাৰ পাৰ সেকেন্ড ইনভাৰ্স হয় কিন্তু ত্বৰণৰ কথা যেতিয়া কৈ দিয়া হ'ব ত্বৰণৰ একক কি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হেতুই স্কয়াৰ থকাৰ কাৰণে ইয়াত কি হৈ গৈছে টু দি পাৱাৰ -2 হৈছে হল আৰু ইয়াক স্মল a আখৰে বুজোৱা হয় ত্বৰণৰ প্ৰকাশ ৰাশি a তোমাক প্ৰকাশ ৰাশি বুলি কেতিয়াবা ক'ব পাৰে ঠিক আছে প্ৰকাশ ৰাশি তোমাক যদি কেতিয়াবা প্ৰকাশ ৰাশি কি সুধে তেতিয়া তুমি কি লিখিব লাগিব a টো হ'ব তাৰ প্ৰকাশ ৰাশি অৰ্থাৎ ত্বৰণৰ প্ৰকাশ ৰাশি কি আখৰে বুজোৱা হয় a আখৰে বুজোৱা হয় হ'ব ঠিক আছে গতিকে এইটো মিটাৰ হল মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 এটো ইনভাৰ্স বুলি কোৱা হয় ঠিক আছে ওকে বলৰ একক নিউটন বহুত ইম্পৰ্টেন্ট বস্তু এটো এটা বলৰ একক কি নিউটন হ'ব বলৰ একক নিউটন মনত ৰাখিবা ঠিক আছে তাৰ লগে লগে কাৰ্য কাম বা কাৰ্যৰ একক জুল একক বহুত ইম্পৰ্টেন্ট আজি ক্লাছটোত মই বিশেষকৈ মেইনলি এককৰ ওপৰত লৈ আহিছিলো গোটেই বস্তুখিনি একক হল কাৰ্যৰ একক কি জুল ক্ষমতা এটো ক্ষমতা বুলি কোৱাৰ লগে লগে ইয়াক বহুতখিনি ক্ষমতাৰ কথা মেনশন কৰিব পাৰে কিন্তু আমি যেটো ইলেক্ট্ৰিচিটি বা বিদ্যুৎ চেপ্টাৰটো পঢ়িছো গতিকে তুমি ইয়াত ক্ষমতা বুলি কোৱাৰ লগে লগে বৈদ্যুতিক ক্ষমতাৰ কথাই জানিম আৰু তাক পি আখৰে বুজোৱা হ'ব ঠিক আছে বৈদ্যুতিক ক্ষমতা কি আখৰে বুজায় পি আখৰে বুজায় আৰু বৈদ্যুতিক ক্ষমতাৰ একক কি ওয়াট W ইয়াক ওয়াট আখৰে বুজায় কিন্তু আমি যদি আমি লাইট চেপ্টাৰটোলৈ গুচি যাওঁ পোহৰ চেপ্টাৰটোলৈ গুচি যাওঁ তেতিয়া আকৌ ক্ষমতা আহি পৰে নহয় এটা ক্ষমতা আছে হেতু আমাৰ চকুৰ ক্ষমতা চকু বা লেন্সৰ ক্ষমতা ঠিক আছে লেন্সৰ ক্ষমতা বুলি কৈ দিয়া লগে লগে তাক পি আখৰে বুজাব কিন্তু তাৰ এককটো হৈ পৰিব ডায়োপ্টাৰ ঠিক আছে তাৰ এককটো কি হৈ পৰিব ডায়োপ্টাৰ গতিকে এইটো আমাৰ ইলেক্ট্ৰিচিটি ক্ষমতাৰ কথা কোৱা হৈছে ইলেক্ট্ৰিচিটি ক্ষমতা কৈ দিয়া লগে লগে এককক W আখৰে বুজোৱা হ'ব কিন্তু যদি তোমাৰ লাইট চেপ্টাৰটো ক্ষমতা বা লাইটৰ লাইট ৰিলেটেড ক্ষমতা যেতিয়া কোৱা হ'ব লেন্স সম্বন্ধীয় ক্ষমতা যেতিয়া কোৱা হ'ব তেতিয়া কিন্তু তাৰ একক হৈ পৰিব কি ডায়োপ্টাৰ ঠিক আছে গতিকে ক্ষমতাক পি আখৰে বুজোৱা হয় আৰু ক্ষমতাৰ একক ওয়াট W কি বুজায় ওয়াট বুজায় ঠিক আছে প্ৰেসাৰ চাপৰ একক কি পাস্কেল জানাই চাপৰ একক পাস্কেল প্ৰেসাৰ অৰ্থাৎ হল পানীয়ে যেনেকৈ প্ৰেসাৰ দিব পাৰে সকলো দিশলৈ যেনেকৈ পানীয়ে প্ৰেসাৰ দিব পাৰে সেই যে চাপ যেটো প্ৰয়োগ কৰা হৈছে চাপৰ একক কি পাস্কেল ওকে এতিয়া আৰু এটা বস্তু তুমি নটিস কৰা চোৱা কাৰ্য যেটো আছিলে হল যেটো কাৰ্য আছিলে work and energy বুলি যে আমি কওঁ কাৰ্য আৰু শক্তি হল ইহৰ দুইটাৰে একক কিন্তু একে ভালকৈ মনত কৰিবা কাৰ্য আৰু শক্তিৰ একক কি হয় একে হয় হল কাৰ্যক W আখৰে বুজোৱা হয় আৰু এনাৰ্জি কি আখৰে বুজোৱা হয় ই আখৰে বুজোৱা হয় ক্যাপিটেল ই এতিয়া আৰু এটা কথা তুমি নটিস কৰা যেটো এনাৰ্জি কথা কোৱা হৈছে ঠিক আছে হল এনাৰ্জি দুই প্ৰকাৰৰ বহুত বিভিন্ন প্ৰকাৰৰ এনাৰ্জি থাকিব কিন্তু যেতিয়া আমি শক্তি ৰিলেটেড কৰি চাম এনাৰ্জি দুই প্ৰকাৰৰ এটা হ'ব গতি শক্তি ঠিক আছে এটা হ'ব গতি শক্তি আনটো হল কি স্থিতি শক্তি হলনে স্থিতি শক্তি গতি শক্তি আৰু স্থিতি শক্তি গতি শক্তিক ই কে আখৰে বুজোৱা হয় কে মানে কাইনেটিক এনাৰ্জি ইংৰাজীত তাক কোৱা হয় কাইনেটিক এনাৰ্জি আৰু স্থিতি শক্তিক কি আখৰে বুজোৱা হয় ই পি আখৰে বুজোৱা হয় তাক কোৱা হয় পটেনশিয়েল এনাৰ্জি ঠিক আছে গতিকে আমি শক্তিৰ এই ভাগ দুটা ইহঁতক কোৱা হয় যান্ত্ৰিক শক্তিক এই দুটাকে কি বুলি কোৱা হয় যান্ত্ৰিক ইহঁতক কোৱা হয় যান্ত্ৰিক শক্তি হ'ব যান্ত্ৰিক শক্তিক কোৱা হয় কি মেকানিক্যাল এনাৰ্জি এতিয়া এই মেকানিক্যাল এনাৰ্জিক দুটা ভাগত ভগাব পাৰি এটা হল গতি শক্তি আনটো হল স্থিতি শক্তি ঠিক আছে আৰু যেতিয়া শক্তিৰ কথা আহি পৰিলে বা শক্তি আৰু কাৰ্য এই দুটাৰ একক কি হয় একে হয় তাক কি এককৰে বুজোৱা হয় জুল এককৰে বুজোৱা হয় ঠিক আছে তাক জুল এককৰে বুজোৱা হয় আৰু ঘনত্ব বা ডেন্সিটি কিমান বস্তু এটা ডাঠ আমি যদি কঠিন পদাৰ্থৰ কথা কওঁ কঠিন যিবিলাক সলিড সাবস্টেন্স আছে কঠিন পদাৰ্থ কঠিন জুলীয়া ঠিক আছে যিবিলাক জুলীয়া পদাৰ্থ আছে এইবিলাক সবৰে কি হয় ডেন্সিটি বা ঘনত্বটো বেছি কম বেছি হৈ থাকে কঠিনৰ ডেন্সিটিটো বেছি কিন্তু জুলীয়াৰ ডেন্সিটিটো তাতকৈ কম আকৌ যদি আমি এয়াৰ বা বায়ুলৈ গুচি যাওঁ তাৰ ডেন্সিটি বা ঘনত্ব আৰু কমি যাব ঠিক আছে তেতিয়া হলে ডেন্সিটি অৰ্থাৎ ঘনত্বৰ যেটো একক কিলোগ্ৰাম
পাৰ মিটাৰ কিউব, এইটো মনত ৰাখিবা। গতিকে ইয়াত থকা প্ৰত্যেকটো বস্তুৱে তোমালোকে ভালকৈ মনত ৰাখি যোৱা পৰীক্ষাৰ কাৰণে, যিকোনো পৰীক্ষাৰ কাৰণে তোমালোকক বহুত বেছি ইম্পৰ্টেণ্ট এই বস্তুবিলাক। ঠিক আছে, চায়েন্সৰ পৰা যদি আহে তোমালোকক ইউনিট ৰিলেটেড কুৱেশ্যন আহে, চিম্বলটো সোধে, ঠিক আছে, কিহেৰে বুজোৱা হয় এইবিলাক সোধে, ফৰ্মুলাখিনি সোধে, আমি ইয়াৰ পিছত ফৰ্মুলাখিনি লৈ আহিছো। গতিকে তোমালোকে এই বস্তুবিলাক কিন্তু একদম মনোযোগ দিবা, বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ, নেক্সট কুৱেশ্যন নহয়, নেক্সট কনচেপ্টটোলৈ যাওঁ। এতিয়া আমি কিছুমান ফৰ্মুলালৈ আগবাঢ়িম লাহে লাহে। হল, এই ফৰ্মুলা কেইটা মেইনলি আমি বেছিক NCERT ক্লাছ 9ত আমি এই বস্তুকেইটা পাইছিলো, যে ইম্পৰ্টেণ্ট ফৰ্মুলা V ইকুৱেল U প্লাছ AT, V ইকুৱেল U প্লাছ AT। এতিয়া ইয়াত তুমি এটা কথা জানিব লাগিব, ভিটোৱে কি বুজায়, ইউটোৱে কি বুজায়, এ আৰু টিয়ে কি বুজায়। অকমান আগত আমি গম পাই আহিছো, বিশেষকৈ এ আৰু টিটো আমি গম পাই আহিছো। এটোৱে কি বুজায়, ত্বৰণ বুজায়, এচিলাৰেশ্যন। টিটোৱে সময় বুজায়, এটোৱে ত্বৰণ বুজায়। ইউ আৰু ভি মাজত এটা পাৰ্থক্য আছে, ইউৰে বুজায় লিখিছোৱে কৰবাত, ঠিক আছে, ইউৰে কি বুজায়, ইনিচিয়েল ভেলোচিটি বা প্ৰাৰম্ভিক বেগ। এতিয়া প্ৰাৰম্ভিক বেগ বুলি ক'লে তুমি কি বুজি পাবা, প্ৰাৰম্ভিক বেগ বুলি ক'লে তুমি কি বুজি পাবা, আৰু ফাইনেল ভেলোচিটি বা ভি হল বা অন্তিম বেগ বুলি ক'লে তুমি কি বুজি পাবা। এতিয়া ভালকৈ কথাটো চাই লোৱা, এটা ৰাস্তা আছে, সেই ৰাস্তাটোত এখন গাড়ী ৰৈ আছে, গাড়ীখনে ষ্টাৰ্ট দি যাবলৈ আৰম্ভ কৰিলে, এই যে আৰম্ভণি যিটো তোমাৰ বেগ, যাবলৈ আৰম্ভ কৰোঁতে যিটো বেগ আছিলে, সেইটোৱে হ'ল বস্তুটোৱে যাত্ৰা আগমুহূৰ্তত যিটো বেগ প্ৰদান কৰে সেইটোকে কোৱা হয় প্ৰাৰম্ভিক বেগ, আৰু তাক ইউ আখৰে বুজোৱা হয়। গাড়ীখন গৈ গৈ এটা জেগাত ৰলগে, এখন দোকানৰ সন্মুখত ৰৈ গ'ল, যে ৰোৱাৰ আগমুহূৰ্তত গাড়ীখনৰ এটা কি আছিলে, বেগ আছিলে, আৰু সেই বেগটোকে কোৱা হয় অন্তিম বেগ বুলি কোৱা হয়, ফাইনেল ভেলোচিটি। বুজি পালা? গতিকে তোমাক ফাইনেল ভেলোচিটি উলিয়াবৰ কাৰণে যদি দিয়ে, তেতিয়া যদি আমাৰ লগত ত্বৰণ, সময় আৰু প্ৰাৰম্ভিক বেগ যদি দিয়া থাকে, তেতিয়াহ'লে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি পিনে আমি অন্তিম বেগ উলিয়াব পাৰো। ঠিক আছে, গতিকে এই যিটো ফৰ্মুলা তোমাক দিছে হল, V ইকুৱেল U প্লাছ AT নামৰ যিটো ফৰ্মুলা তোমাক দিছে, এই ফৰ্মুলাটোৰ পৰা তুমি কেইবাটাও বস্তু উলিয়াব পাৰা। এই ইয়াৰ ভিতৰত যদি যিকোনো তিনিটা বস্তুৰ যদি মান দিয়া থাকে, তুমি 4 নম্বৰ কিন্তু বস্তুটো উলিয়াব পাৰিবা। চাপোজ তোমাক V মান দিয়া আছে, তোমাক U মানো দিয়া আছে, তোমাক A মানো দিয়া আছে, তেতিয়াহ'লে তুমি ইয়াৰ পৰা কি উলিয়াব পাৰিবা, T মানটো কিন্তু উলিয়াব পাৰিবা। ঠিক আছে, গতিকে বেছিক এই তিনিটা ফৰ্মুলা কিন্তু পৰীক্ষাত আহি থাকে। ঠিক আছে, ইয়াত তুমি চোৱা S ইকুৱেল কি লিখিছে, যে S ইকুৱেল UT প্লাছ হাফ অফ AT স্কোৱাৰ। যদি তুমি ইয়াত চোৱা ইউ মানটোতো, ইউ মানে কি বুজায় বুজি পালাই, সেইটোৱে বুজায় প্ৰাৰম্ভিক বেগ, টি মানে অন্তিম বেগ, এছ মানে কি বাৰু, এছে কি বুজায়, এছে বুজায় কি দূৰত্ব বা তাক আমি কি বুলি কওঁ, ডিসপ্লেসমেন্ট বা ডিসটেন্স বুলিও আমি ক'ব পাৰো। ঠিক আছে, ডিসপ্লেসমেন্ট আৰু ডিসটেন্সৰ মাজত কিন্তু অকমান পাৰ্থক্য আছে। ঠিক আছে, এতিয়া এইটো লগে লগে এইটো ফৰ্মুলাও, এই তিনিটা ফৰ্মুলা বেছিক মনত ৰাখিবা, এইকেইটা ফৰ্মুলা এপ্লাই কৰি কেলকুলেশ্যন কৰিব লাগিব, আমি কৰিম ইয়াত, এইখিনি এপ্লাই কৰি কেলকুলেশ্যন চিন্তা কৰিব নালাগে। ওকে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। এতিয়া বিদ্যুৎ যিটো তোমালোকৰ চেপ্টাৰ ক্লাছ 10 লেভেলৰ যিটো বিদ্যুৎ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট আৰু ফৰ্মুলা আছে। অকমান আগত আমি এটাহে পাইছিলো। ঠিক আছে, ইলেক্ট্ৰিক কাৰেণ্ট যাক কোৱা হয়, বৈদ্যুতিক প্ৰবাহ তাক এ আখৰে বুজোৱা হয়। আধান বুলি কৈ দিয়াৰ লগে লগে কি বুজি পালা, দেয়াৰ আৰ টু টাইপছ অফ চাৰ্জেছ, হল পজিটিভ এণ্ড কি নিগেটিভ। ঠিক আছে, পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ, এই যিখিনি চাৰ্জ তাক কোৱা হয় আধান, আৰু আধানক কিউ আখৰে বুজোৱা হয়। ঠিক আছে, কেপিটেল কিউ আখৰে কি বুজোৱা হয়, আধান বুজোৱা হয়। ওকে, কেপিটেল কিউ আখৰে কি বুজোৱা হয়, আধান বুজোৱা হয়, আৰু আধানৰ একক কি, আধানৰ একক হল কুলম্ব। ওকে, গতিকে তুমি ভালকৈ মনত ৰাখিবা, আধানৰ একক কি, কুলম্ব, একদম ইম্পৰ্টেণ্ট বস্তু সুধিব। আমি সময়টো অলৰেডি আমাৰ ক্লিয়াৰ হৈ গৈছে। এতিয়া আহিলে পটেনচিয়েল ডিফাৰেন্স, এইবিলাক অলপ বেলেগ লেভেলৰ হয়। ঠিক আছে, এইখিনি ইলেক্ট্ৰিচিটি চেপ্টাৰৰ ইনক্লুড হয়। হল পটেনচিয়েল ডিফাৰেন্স মানে তাক কোৱা হয় বিভৱ ভেদ, আৰু পটেনচিয়েল ডিফাৰেন্সক আমি ভি আখৰে বুজাও, আৰু চমুকৈ বুজিবলৈ গ'লে আমি ইয়াক ভল্টেজ বুলিও কৈ থব পাৰো। ঠিক আছে, ইয়াক আমি ভল্টেজ বুলিও ক'ব পাৰো। ঠিক আছে, হল বিভৱ ভেদ বা ভল্টেজ, আৰু এইটো একেবাৰে সহজ, ইয়াক ভি আখৰে বুজোৱা হয়, হল আৰু ইয়াৰ এককো কি ভিয়ে হয়। ঠিক আছে, ভি মানে ভল্ট। ঠিক আছে, ভি মানে কি ভল্ট বুজোৱা হয়। বিভৱ ভেদক ভি আখৰে বুজোৱা হয়, আৰু বিভৱ ভেদৰ একক কি ভল্ট, গতিকে তাকো ভি আখৰে বুজোৱা হয়।
ওকে তাৰ পৰা আহিলে ৰেজিষ্টেন্স বহুত বেছি এটা ইম্পৰ্টেন্ট বস্তু ৰেজিষ্টেন্স হবনে বহুত বেছি এটা ইম্পৰ্টেন্ট বস্তু ৰেজিষ্টেন্স ৰেজিষ্টেন্সক ৰুট বুলি কোৱা হয় ৰুট অৰ্থাৎ চোৱা এডাল তাৰৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয় সকলোবিলাক তাৰৰ মাজেৰে সমান পৰিমাণে বিদ্যুৎ প্ৰবাহ চালিত নহয় কিছুমান পৰিবাহী কিছুমান বিদ্যুতৰ সুপৰিবাহী কিছুমান কুপৰিবাহী আমি অৰ্ধ পৰিবাহী বুলি কওঁ সেমিকণ্ডাক্টৰ বুলি কওঁ হয়নে নহয় গতিকে বস্তুটো পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এডাল তাৰৰ ৰুট বেলেগ বেলেগ হ'ব পাৰে হল যিমানেই ৰুট বাঢ়িব ৰুধৰ পৰিমাণ যিমানেই বৃদ্ধি হ'ব সিমানেই বেছি জোৰ প্ৰয়োগ কৰিব লাগিব তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হ'বৰ বাবে ঠিক আছে গতিকে ৰুট হল বিদ্যুতৰ আধানৰ গতিক লিখি থব পাৰা তোমালোকে আধানৰ গতিক বাধা দিয়া এটা ধৰ্ম হলনে ই আধানৰ পৰিবাহী তাঁৰ এডালৰ মাজেৰে আধান পাৰ হৈ যোৱাত ই কি কৰে অপোজ কৰে বিৰোধিতা কৰে ঠিক আছে হল গতিকে ৰুধৰ একক ওম বহুত বেছি ইম্পৰ্টেন্ট ৰুধৰ একক কি ওম হল গতিকে এনে ধৰণে ওমটো লিখে ঠিক আছে ওমটো এনেকৈ লৈ এনেকে লিখিবা ৰুধৰ একক ওম ৰেজিষ্টেন্স আৰু ৰেজিষ্টিভিটি দুটা বেলেগ বস্তু ঠিক আছে এটা হল ৰেজিষ্টেন্স হল ই আধানৰ গতিক বাধা দিয়ে আৰু ৰেজিষ্টিভিটি ঠিক আছে ইয়াক অসমীয়াত কোৱা হয় ৰোধকতা আৰু ইয়াৰ যিটো সিম্বল তাক ৰ আখৰে বুজোৱা হয় ৰ ঠিক আছে ইয়াক কি বুলি কোৱা হয় ৰ অসমীয়াত যদি লিখা ৰ ইংৰাজীত RH হল অসমীয়াত ৰ এনেকে ৰ ঠিক আছে এইটো হল ৰোধকতা আৰু ৰোধকতা একক ভালকৈ চোৱা ওম মিটাৰ ওম আছে লগত ৰুট আছে আৰু ৰোধকতাৰ লগত আহি গল কি মিটাৰ ঠিক আছে গতিকে ওম মিটাৰ কাৰ একক ৰোধকতা বা ৰেজিষ্টিভিটি একক হয় হলনে ঠিক আছে তাৰ লগে লগে এইকেইটাটো পাৰিবা এইকেইটাত ইমান সমস্যা নাই হল দৈৰ্ঘ্যৰ একক মিটাৰ এৰিয়াটো ক্ষেত্ৰফল বুজি পালা তাৰ লগে লগে আৰু দুটা বস্তু চাই থোৱা অলপ পাৱাৰ বা ক্ষমতা মই অকমান আগতে কৈ আহিছিলো যদি এইটো লাইট চেপ্টাৰ বা লেন্সৰ ক্ষেত্ৰত হলহেঁতেন ইয়াৰ একক হলহেঁতেন ডায়োপ্টাৰ কিন্তু যিহেতু বিদ্যুৎ চেপ্টাৰটোৰ লগত জড়িত গতিকে ইয়াৰ একক কি হয় ওৱাট হয় নেক্সট এনাৰ্জি শক্তিৰ একক জুল হল আৰু তাপৰ এককো কিন্তু জুল এইটো মনত ৰাখিবা শক্তি বা ইয়াক যদি আমি কাৰ্য বুলিও কলোহেঁতেন কাৰ্য বা ৱৰ্ক বুলি যদি আমি কলোহেঁতেন তেতিয়াও কি হলহেঁতেন তেতিয়াও তাৰ একক কি হলহেঁতেন জুলেই হলহেঁতেন ঠিক আছে আৰু এতিয়া যেহেতু হিট বুলি ইয়াত কোৱা হল হিট মানে বুজি পাইছানে বস্তু এটাত হিট কৰা হয় নে নহয় তাপ দিয়া হল হিটৰ এককো কি জুলেই হয় বুজি পালা এতিয়া আমি এই গোটেই কনসেপ্ট খিনিটো পাই গলো এই গোটেই কনসেপ্ট খিনিৰ পৰা এতিয়া আমি ফৰ্মুলা কিছুমান বনাম ঠিক আছে সেই ফৰ্মুলা খিনি এপ্লাই কৰি অংক আছে মই ইয়াৰ পাছৰ ক্লাছটোত কিছুমান অংক কৰি দিম তোমালোকক সেইটো লাইভ সেশনত কৰিম ঠিক আছে সেইটো লাইভ সেশনত কৰিম অংকখিনি হল আজি ক্লাছটো যেটো দিম তোমালোকৰ আপলোড হ'ব তোমালোকৰ ঠিক আছে এই ক্লাছটোৰ পিছত আমি এটা লাইভ সেশন লম ঠিক আছে লাইভ সেশনত এই ফৰ্মুলা খিনি এপ্লাই কৰি পিনে আমি অংক কৰিম তোমালোকে অংক কৰিবা মইও কৰিম কাৰ এনসাৰ সোনকালে ওলাই আমি চেক কৰিম ঠিক আছে কিন্তু আজি দিয়া এই ৰেকৰ্ডটো কিন্তু ভালকৈ চাবা তোমালোকে ওকে নেক্সট ফৰ্মুলা আছে চোৱা যদি তোমাক এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ জুখিবলৈ দিয়ে তেতিয়াহলে তুমি এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব বিদ্যুৎ প্ৰবাহ I ইকুৱেল Q/T কিউৰে কি বুজাব আধান বুজাব আধানৰ পৰিমাণ ঠিক আছে আৰু এইটোৱে হ'ব সময় টাইম হলনে এইটো ফৰ্মুলা হল একেবাৰে সহজ বেসিক ফৰ্মুলা পৰীক্ষাত তোমালোকে এইবিলাক ফৰ্মুলা এপ্লাই কৰি ক্যালকুলেশন আহিব নেক্সট বিভৱ ভেদ বা পটেনশিয়াল ডিফাৰেন্স যদি উলিয়াবলৈ দিয়ে V ইকুৱেল W/Q W মানে কি ওয়ার্ক ডান বা কাৰ্য ঠিক আছে ডিভাইডেড বাই Q মানে কি আধান ঠিক আছে Q মানে হল আধান ঠিক আছে গতিকে পটেনশিয়াল ডিফাৰেন্স বা এটো বিভৱ পাৰ্থক্য বা ভোল্টেজ যদি ভোল্টেজ নিৰ্ণয় কৰিবলৈ দিয়ে ঠিক আছে তেতিয়াহলে তুমি এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব আৰু বেলেগ বেলেগ কেইবাটাও ফৰ্মুলা আছে ঠিক আছে যদি পৰীক্ষাত তোমাক হল কাৰ্যৰ মান দিয়া আছে ঠিক আছে কাৰ্যৰ মান দিয়া আছে যদি পৰীক্ষাত তোমাক কাৰ্য আৰু কিউ দিয়া আছে আধান দিয়া আছে তেতিয়াহলে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তুমি ভোল্টেজটো উলিয়াব পাৰিবা ওকে ওমৰ সূত্ৰ বহুত ইম্পৰ্টেন্ট বস্তু এটা হল ওমৰ সূত্ৰ হবনে ওমৰ সূত্ৰৰ ফৰ্মুলাটো এটো V ইকুৱেল IR আৰু ওমৰ সূত্ৰ এটাই আছে V ইকুৱেল IR তো এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তুমি কি উলিয়াব পাৰিবা বিভৱ ভেদ ঠিক আছে বা বিভৱ ভেদ উলিয়াব পাৰিবা হল বিভৱ ভেদ লবলৈ দুটা ফৰ্মুলা পাই গলা এটা V ইকুৱেল কি পালা W/Q পালা হয় নে নহয় আৰু এটা কি পালা V ইকুৱেল IR গতিকে বিভৱ ভেদ উলাবৰ কাৰণে তোমাৰ হাতত দুটা ফৰ্মুলা আছে পৰীক্ষাত যদি তোমাৰ মান I আৰু R দিয়া থাকে তেতিয়াহলে তুমি এইটো ফৰ্মুলা এপ্লাই কৰি উলিয়াবা I মানে হল প্ৰবাহ হয় নে নহয় R মানে কি ৰেজিস্ট্যান্স হয় নে নহয় ৰেজিস্ট্যান্স অকমান আগত যে আমি পাইছিলো ৰোধ হয় গতিকে হেতু হেকাৰণে ইয়াক ওমৰ সূত্ৰ বুলি কোৱা হয় ঠিক আছে
তাৰ পৰা আহিলে কি হল ৰেজিষ্টেন্স উলিয়াবৰ কাৰণে আৰু এটা ফৰ্মুলা আছে R ইকুৱেল rho L by A ঠিক আছে এতিয়া চোৱা এডাল পৰিবাহী তাঁৰ আছিলে এই তাঁৰডালৰ ৰুট উলিয়াবলৈ কৈছে তোমাক ঠিক আছে এই তাঁৰডালৰ ৰুট উলিয়াবলৈ কৈছে গতিকে তোমাক কি বস্তু লাগিব এই তাঁৰডালৰ দৈৰ্ঘ্য লাগিব হল গতিকে এই দৈৰ্ঘ্যটো কিহেৰে বুজোৱা হয় L আখৰে বুজোৱা হয় এৰিয়া অফ ক্ৰছ সেকশন অৰ্থাৎ সেই পৰিবাহী তাঁৰডালৰ কালি লাগিব ঠিক আছে এটা ক্ৰছ সেকশন দীঘলকৈ তাঁৰ এডাল আছিলে হ'ব দীঘলকৈ তাঁৰ এডাল আছিলে এই তাঁৰডালক এটুকুৰা কাটি আনিলে তাৰ এটা কালি ওলাবনে গতিকে সেই যেটো এৰিয়া অফ ক্ৰছ সেকশন তাক কি আখৰে বুজাইছে এই আখৰে হল এটুটো অকমান আগত আমি পাই গৈছো ৰ মানে কি ৰ means ৰুধকতা গতিকে যদি তোমাৰ লগত এই তিনিটা মান থাকে তেতিয়াহলে তুমি আৰ মানটো উলিয়াব পাৰিবা এইবিলাক বহুত দীঘল ক্যালকুলেশন পৰীক্ষাত তোমাৰ ইয়াৰ ক্যালকুলেশন নাহে কিন্তু ফৰ্মুলা বিলাক উঠে ঠিক আছে পৰীক্ষাত ফৰ্মুলা বিলাক উঠে ওকে ইয়াৰ পিছে পিছে আমি বেসিক দুটা বস্তু আমি জানি থওঁ ইয়াক লৈ আমি বেলেগকে ক্লাস লম যে আমাৰ ৰুধকৰ সজ্জা ৰুধকৰ কিছুমান সজ্জা থাকে ঠিক আছে ৰুধকৰ কিছুমান কি থাকে সজ্জা থাকে হল ৰুধকৰ দুই প্ৰকাৰৰ সজ্জা থাকে এটা হল শ্ৰেণীবদ্ধ সজ্জা এটা হল সমান্তৰাল সজ্জা যেটো শ্ৰেণীবদ্ধ সজ্জা তাক R S এৰে বুজোৱা হয় S means series connection ঠিক আছে R S মানে এই সিরিজত কানেকশন হৈ আছে অৰ্থাৎ বহুত কেবাটাও যদি ৰুট থাকে ঠিক আছে এটাৰ পিছত এটা তোমালোকে ক্লাস 10 ৰ NCERT কিতাপখনে এনেকুৱা ডায়াগ্ৰাম দেখিছিলা এটো R1 যদি আমি মেনশন কৰো এটো যদি R2 মেনশন কৰো এটো যদি আমি R3 মেনশন কৰো ঠিক আছে তেতিয়ালে কি বুজি পালা R1 R2 and R3 ইহত তিনিউটাক যদি আমি প্লাস কৰি দিও R1 R2 and R3 যদি আমি ইহত তিনিউটাক যদি আমি প্লাস কৰি দিও তেতিয়ালে কি গম পাবা তুমি হল কি পাবা সিরিজ কানেকশন পাই যাবা ক্লিয়াৰ সিরিজ কানেকশন পাই যাবা তাৰ লগে লগে যদি আমি সমান্তৰাল সজ্জাৰ সংযোগৰ কথা কওঁ যদি আমি সমান্তৰাল সংযোগৰ কথা কওঁ তেতিয়া কিন্তু কথাটো অলপ বেলেগ হৈ পৰিব সমান্তৰাল সংযোগ বুলি কৈ দিয়াৰ লগে লগে এটো R1 এটো R2 এটো R3 হৈ গল হলে R1 R2 and R3 যেতিয়া হৈ গল হল তেতিয়া এটো সমান্তৰাল সংযোগৰ ফৰ্মুলা এটো RP বুলি তুমি কনসিডাৰ কৰিবা P means কি parallel resistance in parallel হল তেতিয়া হলে এটো ডিভাইডেড বাই হৈ যাব 1 by R1 plus 1 by R2 1 by R3 মানে তুমি লখাগুলৈ ক্যালকুলেশনটো হেকত কৰিবগে লাগিব ঠিক আছে আমি এমসিকিউ লে যাম দে এতিয়া লাহেকে আমি এমসিকিউ লে যাম বৈদ্যুতিক ক্ষমতা ওলাবৰ কাৰণে তোমাৰ হাতত ফৰ্মুলা আছে এই তিনটা ফৰ্মুলা ভাগে ভাগে আছে চোৱা তুমি এই তিনিটা এপ্লাই কৰি পিনে তুমি বৈদ্যুতিক ক্ষমতা ওলাব পাৰিবা কিন্তু মানবিলাক বস্তুবিলাক বেলেগ বেলেগ হয় নে নহয় যদি বিভৱ ভেদ থাকে আৰু প্ৰবাহ থাকে যদি প্ৰবাহ থাকে আৰু ৰেজিস্ট্যান্স থাকে যদি বিভৱ ভেদ থাকে আৰু কি থাকিব ৰেজিস্ট্যান্স থাকে তেতিয়া তুমি তিনটা ফৰ্মুলা ব্যৱহাৰ কৰি আমি ক্যালকুলেশন কৰিম আৰু যদি তাপ উলিয়াবলৈ দিয়ে এটো ফৰ্মুলা মেইন ফৰ্মুলা এটো এবিলাক এপ্লাই কৰি অংক আহিবা আমি অংক কৰিম এখিনি ঠিক আছে ওকে ইলেক্ট্ৰিক এনাৰ্জি এটো ফৰ্মুলা আৰু সবাতকৈ ডাঙৰ বস্তু এটা তুমি চাই থোৱা 1 কিলোৱাট আৱাৰৰ যেটো মান বাণিজ্যিক একক এই ভ্যালুটো চাই থবা এটো পৰীক্ষাত উঠে বহুবাৰ পৰীক্ষাত এইবিলাক প্ৰশ্ন সুধিছে ঠিক আছে গতিকে তোমালোকে এই বস্তুবিলাক চাই থবা ওকে তো এতিয়া আমি আগবাঢ়ি যাম আমাৰ এমসিকিউ খিনি লৈ ইমান সময় যিখিনি আমি কনসেপ্ট ললো এই কনসেপ্ট খিনিৰ ওপৰত বেস কৰি আমি এমসিকিউ 20 টা মই লৈ আহিছো ঠিক আছে এমসিকিউ 20 টা তোমালোকৰ লগত মই এটা ধুনীয়াকৈ এনালাইসিস কৰিম হ'ব এমসিকিউ 20 টা ফাৰ্স্ট এমসিকিউ টো আছে কি চোৱা what is the SI unit of electric current ঠিক আছে what is the SI unit of electric current বৈদ্যুতিক প্ৰবাহৰ বা বিদ্যুৎ প্ৰবাহৰ SI একক কি অকমান আগত একেবাৰে প্ৰথমতে আমি বুজিছিলো এই কথাটো হয়নে বিদ্যুৎ প্ৰবাহৰ SI একক কি ঠিক আছে মই অকমান ওয়েট কৰি দিছো তুমি এনসাৰটো নিজে এবাৰ ট্রাই কৰা লবৰ কাৰণে এনসাৰটো দিবৰ কাৰণে ট্রাই কৰা কি হ'ব বৈদ্যুৎ প্ৰবাহৰ SI একক হল এম্পিয়াৰ ঠিক আছে বিদ্যুৎ প্ৰবাহৰ SI একক এম্পিয়াৰ ওকে নেক্সট কোৱেশ্চনটোলৈ যাও আধানৰ প্ৰবাহৰ হাৰক কি বুলি কোৱা হয় এডাল পৰিবাহীৰ মাজেৰে ঠিক আছে যেতিয়া এডাল পৰিবাহীৰ মাজেৰে যেতিয়া কাৰেন্ট বিলাক পাৰ হৈ যায় তাৰ হাৰটোক কি বুলি কোৱা হয় প্ৰবাহ বুলি কোৱা হয় ঠিক আছে প্ৰবাহ বুলি কোৱা হয় নেক্সট the SI unit of resistance is ৰুধৰ SI একক কি ৰুধৰ SI একক কি ঠিক আছে এই ৰুধৰ SI একক কি বুলি কোৱাৰ লগে লগে কি হ'ব এনসাৰটো কোৱা ওম হয় নে নহয় OHM আৰু ইয়াৰ ফৰ্মুলাটো কেনেকুৱা সিম্বলটো এনেকুৱা মানে ৰুধৰ একক ওম ওকে নেক্সট
ohms law কোনটো হয় কোনটোৱে ওমৰ সূত্ৰ বুজায় ওমৰ সূত্ৰ কোনটোৱে বুজায় v equal i r v equal i r এটোৱে কি বুজায় ওমৰ সূত্ৰ বুজায় ঠিক আছে ওকে 1 ampere current কিহৰ সমান 1 ampere current কিহৰ সমান 1 coulomb per second 1 coulomb per second হ'ব next question which device means a measure current which device measure current কোনটো যন্ত্ৰয়ে প্ৰবাহ জোখে এটো বহুত ইম্পৰ্টেন্ট বস্তু দে মই দুটা হিন্টস তোমালোকক দি থৈ যাম এটা হল ভলমিটাৰ এটা হল এমিটাৰ হল এমিটাৰ এমিটাৰে প্ৰবাহ জুখিব হলনে ভলমিটাৰে কি জুখিব ভলমিটাৰে কি জুখে বিভৱ ভেদ জুখে এমিটাৰে প্ৰবাহ জুখিব ভলমিটাৰে কি জুখিব বিভৱ ভেদ জুখিব ঠিক আছে গেলভেনোমিটাৰে কি জুখে গেলভেনোমিটাৰে কি জুখে যে এডাল পৰিবাহীৰ মাজেৰে কাৰেন্ট পাৰ হৈ যাওতে তাত কাৰেন্ট আছে নে নাই অলপ হলো তাত কাৰেন্ট আছে নে নাই হেতু গেলভেনোমিটাৰে জুখে থাৰ্মোমিটাৰ টেম্পাৰেচাৰ জুখে গতিকে প্ৰবাহৰ মান জুখিবৰ কাৰণে ইয়াৰ এটাই অপচন আছে হেতু হল এমিটাৰ ঠিক আছে এমিটাৰ ইজ দা কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চন বিভৱ ভেদ কোন এককত জুখা হয় আমি বিভৱ ভেদ পটেনশিয়াল ডিফাৰেন্স জুখিবৰ কাৰণে কোনটো একক ব্যৱহাৰ কৰিছিলো বিভৱ ভেদক ভি আখৰে বুজে আৰু বিভৱ ভেদৰ এককো আমি ভি বুলি পাইছিলো ভি মানে কি ভল্ট ভল্ট ইজ দা কাৰেক্ট আনসাৰ হয় নে নহয় ঠিক আছে নেক্সট ৰেজিস্ট্যান্স ডিপেন্ড অন ৰেজিস্ট্যান্সে কিহৰ ওপৰত নিৰ্ভৰ কৰে মই অকমান আগত কৈছিলো যে তোমাক ৰেজিস্ট্যান্সটো উলিয়াবলৈ দিছে ৰুট উলিয়াবলৈ দিছে ৰুট উলিয়াবৰ কাৰণে এটা তার আছে তার দলত তোমাক কি লাগিব তাৰ দৈৰ্ঘ্যটোও লাগিব তাৰ এৰিয়া অফ ক্ৰছ সেকশনটোও লাগিব আৰু পদাৰ্থৰ প্ৰকৃতিও লাগিব হেতু কেনেকুৱা ধৰণৰ পদাৰ্থ হয় পদাৰ্থটো পৰিবাহী নে অপৰিবাহী ঠিক আছে গতিকে তিনটা অপচনে কাৰেক্ট হ'ব সো অল অফ দিস সকলোবোৰে কাৰেক্ট সকলোবোৰে কি হয় কাৰেক্ট হয় 9 নম্বৰ কোৱেশ্চন ওকে শ্ৰেণীবদ্ধ সংযোগত মুঠ ৰুট কি হয় গোটেই গিটা যদি যোগ কৰি পেলোৱা r1 plus r2 plus r3 তেতিয়াহলে ইয়াৰ মুঠ ৰুটটো কি হ'ব rs অৰ্থাৎ গোটেইখিনি প্লাস হৈ পৰিব বাঢ়িব হয় না মুঠ ৰুট কি হ'ব ইনক্ৰিজ হ'ব বাঢ়িব ঠিক আছে ক্লাসটো মনোযোগ দিছা নে ভালকে ভালকে ক্লাসটো চোৱা দেই এটো ইম্পৰ্টেন্ট ক্লাস হয় তোমালোকৰ বাবে কাৰণ এইখিনিৰ পৰা পৰীক্ষাত আহিবই প্ৰশ্ন ওকে 10 নম্বৰ কোৱেশ্চনটো সমান্তৰাল সংযোগৰ মুঠ প্ৰতিৰোধ সমান্তৰাল সংযোগৰ মুঠ প্ৰতিৰোধ মানে সমান্তৰাল সংযোগত কি হয় তাৰ যিখিনি ৰুট আহে ৰুটখিনি বাঢ়ে নে কমে হল কমে ঠিক আছে তাক ডিক্ৰিজ হয় কমে কমে মুঠ ৰুট কমি কমি গৈ থাকিব ঠিক আছে নেক্সট বৈদ্যুতিক ক্ষমতা কোনটো ফৰ্মুলাই বুজোৱা হয় অকমান আগত আমি পাইছিলো ইয়াত থকা ক্ষমতা বুজাবলৈ ইয়াত ক্ষমতাক পি আখৰে বুজোৱা হয় হেতু মনত ৰাখিবা ক্ষমতাক পি আখৰে বুজোৱা হয় আৰু ক্ষমতা বুজাবলৈ ইয়াত কেটা এটাই বস্তু আছে পি এটাই আছে গতিকে এটোৱে কাৰেক্ট আনসাৰ হ'ব এটোৱে প্ৰবাহ বুজাব এটোৱে ৰেজিস্ট্যান্স এটোৱে বিভৱ ভেদ বুজাব বেলেগে বেলেগে হয় নহয় ঠিক আছে নেক্সট ক্ষমতাৰ এসআই একক কি হ'ব ক্ষমতাৰ এসআই একক যদি লেন্সৰ ক্ষেত্ৰত কলাহেতেন তেতিয়াহলে ডায়োপ্টাৰ হলহেতেন এতিয়া কি হ'ব ক্ষমতাৰ এসআই একক জনোৱা ক্ষমতাৰ এসআই একক কি হ'ব হা ক্ষমতাৰ এসআই একক হল ওয়াট হয় নাই ক্ষমতাৰ এসআই একক হল ওয়াট ঠিক আছে নেক্সট heat produced is given by উৎপন্ন হোৱা তাপৰ সূত্ৰ মানে তাপৰ সূত্ৰটো কোনটো হিটৰ ক্ষেত্ৰত ইয়াত কোনটো জড়িত হৈ আছে হিট বুলি ক'লে ইয়াত এটাই জড়িত হৈ আছে হেতু অপচন এ হয় নে নহয় এটোৱে হ'ব কাৰেক্ট আনসাৰ আমি এখিনি এপ্লাই কৰি ক্যালকুলেশন কৰিম ঠিক আছে ওকে শক্তিৰ বাণিজ্যিক একক কি অকমান আগত আমি পাইছিলো শক্তিৰ বাণিজ্যিক একক কোনটো কিলোৱাট আৱাৰ অকমান আগত পাইছিলো আমি কিলোৱাট আৱাৰ বুলি পাইছিলো হয়নে আৰু সেই 1 কিলোৱাট আৱাৰ এটা ভ্যালু পাইছিলো আমি 1 কিলোৱাট আৱাৰ এটা ভ্যালু পাইছিলো কোনটো কাৰেক্ট হ'ব 1 কিলোৱাট আৱাৰ 3.6 কি পাইছিলো 1 কিলোৱাট আৱাৰ 3.6 কি পাইছিলো আমি into 10 to the power 6 joule হয় নে নহয় অপচন এ ইজ দা কারেক্ট আনসার অপচন এ টো কি হ'ব শুদ্ধ উত্তৰ হ'ব ওকে ৰুট ইয়াৰ কিহৰ সমানুপাতিক ৰুট সমানুপাতিক ঠিক আছে ৰুট আমি যদি চাও v equal ir ঠিক আছে তো r টো হল ইয়াত কনস্ট্যান্ট টার্ম
তো V proportional I কিহৰ সমানুপাতিক প্ৰবাহ নে বিভৱ ভেদ কিহৰ কোনটো হ'ব জনোৱা দৈৰ্ঘ্যৰ সমানুপাতিক ৰোধ দৈৰ্ঘ্যৰ সমানুপাতিক এইকেইটা নহয় ঠিক আছে ৰোধ দৈৰ্ঘ্যৰ সমানুপাতিক নেক্সট 17 নম্বৰ কিহৰ ইনভাৰ্সলি প্ৰপৰ্শনেল ডাইৰেক্টলি নহয় ইনভাৰ্সলি প্ৰপৰ্শনেল কি হ'ব ইয়াৰ ইনভাৰ্সলি প্ৰপৰ্শনেল আমি যে ফৰ্মুলা এটা পাইছিলো r ইকুৱেল rho l by a হল 1 by a হৈ যোৱাৰ লগে লগে এটো প্ৰত্যেক কি ব্যস্তানুপাতিক হৈ গল গতিকে এটো ব্যস্তানুপাতিক r টো কিহৰ এইটো বুজি পালা নে ইয়াৰ ব্যস্তানুপাতিক কিন্তু l ৰ কি প্ৰত্যক্ষ সমানুপাতিক আছিল ঠিক আছে 18 নম্বৰ বিভৱ জুখিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় অকমান আগত আমি পাইছিলো প্ৰবাহ জুখিবৰ কাৰণে এতিয়া বিভৱ পাৰ্থক্য জুখিবৰ কাৰণে ভলমিটাৰ ব্যৱহাৰ কৰা ঠিক আছে ভলমিটাৰ ব্যৱহাৰ কৰা হয় নেক্সট 19 নম্বৰ কোৱেশ্চন বিদ্যুৎ শক্তিৰ সূত্ৰ কোনটো বিদ্যুৎ শক্তি উলিয়াবৰ কাৰণে ই গতিকে ইয়াত ই এটাই আছে হল আৰু লাষ্ট 20 নম্বৰ কোৱেশ্চনটো মই এই কোৱেশ্চনখিনি তোমালোকক নিৰ্দিষ্ট প্ৰতিৰোধ মানে ৰোধৰ একক কি সেইটো জনোৱা ৰোধৰ একক বিচৰা নাই ইয়াৰ ৰেজিষ্টিভিটিৰ একক বিচাৰিছে ৰোধকতাৰ একক বিচাৰিছে তো ৰোধৰ একক বুলি কৈ দিয়া হলে এটো হলতে কিন্তু ৰোধকতা বুলি কোৱাৰ লগে লগে যেতিয়াটো ৰেজিষ্টিভিটি বিচাৰিছে সো ওম মিটাৰ হ'ব 20টা কোৱেশ্চন মই তোমালোকক আজি শিকাই দিলো এই 20টা কোৱেশ্চনৰ পিডিএফ টো মই তোমালোকক গ্ৰুপত এৰি দিম তোমালোকৰ গ্ৰুপ বিলাকত মই পিডিএফ টো এতিয়াই দি দিম আৰু ইয়াৰ যেটো আপলোড হোৱাৰ পিছত গোটেই ক্লাছটো চাবা ইয়াৰ পাছৰ যেটো ক্লাছ হ'ব এই ক্লাছটোত মই নিউমেৰিকেল কিছুমান ক্যালকুলেশন ৰিলেটেড কোৱেশ্চন লৈ আহিম তোমালোকক ঠিক আছে একেলগে আমি সেই কোৱেশ্চনখিনি কৰিম আৰু তোমালোকে পৰীক্ষাৰ বাবে সুন্দৰকৈ প্ৰস্তুতি চলাই থাকিম ঠিক আছে ওকে